Hello, good morning everyone. সম্প্ৰীতি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু সোনকালে উঠিলোঁ, এতিয়া হৈছে টাইম 5:40। ভাবিলোঁ আজি ব্লগটো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰোঁ, কিয়নো আজি যিহেতু বিশ্বকৰ্মা পূজা, চ' আমাৰ কামজাৰী অলপ আছে পূজাৰ প্ৰস্তুতিৰ কাৰণে। তাকে যাবলৈ ওলাইছোঁ। 40 হ'লেই, 6টা বজাত যিহেতু আমাৰ গন্তি থাকে। এতিয়া গা পা ধুই লওঁ, তাৰপিছত ভাবিছোঁ আপোনালোকক আজি দিনটো কেনেকৈ উপভোগ কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। মই যিহেতু আজি বিশ্বকৰ্মা পূজা, ঘৰত আমাৰ আগৰ পৰা দেখোঁ বুনিয়া ভুজিয়া হওক, বুনিয়া লাড়ু হওক বা জেলেপি কিবা নহয় কিবা, আৰু বিশ্বকৰ্মা পূজাৰ দিনাখনৰ পৰাই যেন জেলেপি খোৱা ষ্টাৰ্ট হৈ যায়, এনেকুৱা হয়। আৰু জেলেপি যিহেতু খাই মই ভাল পাওঁ, আপোনালোকৰ কোনে কোনে ভাল পায়, নিশ্চয় সকলোৱে ভালেই পায়। এটা চকলেটৰ বিস্কুট, মোৰ ছোৱালীৰ বিস্কুট গুণগুণৰ, আৰু খাস্তা দুটা আছে। গুড়ডোখৰ অৱশ্যে নোলোৱা হ'লেও হ'ল হয়, মই জেলেপি কথা পাহৰি গৈছিলোঁ, কিন্তু একো নহয়, খাই দিম। আৰু ফ্ৰেছ লাগিব। এতিয়া চাহকাপ খাই লওঁ। চাহকাপ খাই কথা কিছুমান কওঁ। আপোনালোকে হয়তো আপোনালোকক মই কোৱাও নাই যে মই ক'ত থাকোঁ বা কি কৰোঁ। মোৰ ঘৰ গোলাঘাটত, আৰু মই বৰ্তমান কৰ্মসূত্ৰে কাৰ্বি আংলঙত থাকোঁ। আৰু মোৰ ছোৱালীজনী আছে, দেউতাক তেওঁলোকে উঠাই নাই, দুইটা শুই আছে, যিহেতু মৰ্ণিং গন্তি মিলিব লাগে। আজিতো অলপ বেছিয়ে হ'ব কামজাৰী, বিশ্বকৰ্মা পূজা যিহেতু। তাকে গা পা ধুই ল'লোঁ, এতিয়া চাহকাপ খাই লৈছোঁ। তাৰপিছত কি হ'ল, মই কথাবোৰ ভাবি থাকোঁ যে মই এনেকৈ ক'ম তেনেকৈ ক'ম, বা আপোনালোকৰ এইটো দেখুৱাম সেইটো দেখুৱাম, কিন্তু মই এনেই আচলতে ব্লগ বনোৱা বুলি নহয়, মানে মোৰ ছোৱালীজনীৰ স্মৃতিবিলাক ধৰি ৰখাৰহে বহুত চেষ্টা কৰি থাকোঁ। তাই কি কৰে কি নকৰে এইবিলাক দেখাবলৈ, কিন্তু কিছু কিছু ক্ষেত্ৰত সেইবিলাক দেখুৱাবলৈ নহয়েই। ভাবি থাকোঁ এটা, কিন্তু ভাবোঁ যে এইটো কৰিম, কিন্তু একোৱেই কৰিব নোৱাৰোঁ, কাৰণ আমি 24 ঘণ্টাই ব্যস্ত হৈ থকা মানুহ। একো কৰিবলৈ মানে নহয়, এইটো দেখাম বুলি ভাবিলেও সেইটো দেখুওৱা নহয়, বা এইটো কৰিম বুলি ক'লেও কৰা নহয়। এতিয়া যিটো টাইমো হৈ গ'ল যাবলৈ, 53 হ'লেই, 6টা বজাত গন্তি, আৰু মানে চাহকাপ খায়ো শেষ হোৱা নাই। ভাবিছোঁ চাগে মই ইমানখিনি বস্তু কেলৈ খাইছোঁ, মোৰ ভোকটো অকণ বেছি, আৰু খাই লৈছোঁ সেইকাৰণে যে কিমান টাইমলৈকে থাকিব লাগে ঠিক নাই। আজি লগৰজনীকো নামাতিলোঁ চাহ খাবলৈ, অকলে খাই আছোঁ। তো আপোনালোকক দেখোন কি কৰোঁ কি নাই, ঠিক আছে, বৰষুণ কাপোৰ ধুইছ? এতিয়া আমি যাওঁ। ইমান কণহে ল'বি, বেছিকৈ এয়া গৈ আছোঁ, ওলাই আহিছোঁ ৰুমৰ পৰা, আৰু মোৰ লগতে যে মোৰ লগৰ হয় সবিতা বড়ো, তাইক হয়তো কিছুমানে মোৰ লগৰ ফ্ৰেণ্ডবিলাকে চিনি পাবই পাৰে। তাই ট্ৰেন্সফাৰ আহিছে আমাৰ ইয়ালৈ, আৰু এয়া আমি গৈ আছোঁ। আমাৰ বেটেলিয়নৰ মন্দিৰভাগ আপোনালোকক দেখাই দিছোঁ সকলোকে। এয়া মন্দিৰ হয় আমাৰ, প্ৰত্যেক সোমবাৰে ইয়াতে সদায় অৱশ্যে পূজা অৰ্চনা কৰা হয়, কিন্তু প্ৰত্যেক সোমবাৰে শৰাই দিয়া হয়। আৰু এয়া আমি আহিলোঁ এতিয়ালৈকে মানে পূজাৰী আহি পোৱাহি নাই। এইফালে চাহ খাই ল'লোঁ, প্ৰসাদ ধুলোঁ, ধোৱাৰ পাছত চাহ খাই কৰি আমি এতিয়া ৰবাব টেঙা, যিহেতু ৰবাব টেঙা বিশ্বকৰ্মা পূজাত ফাৰ্ষ্ট টাইম দিয়া হয়, আৰু আজিৰ পৰাই ৰবাব টেঙা মুখত দিব পাৰে বুলি মানে শুনি আহিছোঁ, আৰু সৰুৰ পৰা যে বিশ্বকৰ্মা পূজাত আগবঢ়োৱাৰ পাছতে ৰবাব টেঙা খাব পাৰে। বড়ো এয়া সবিতা, মৌচুমী, আৰু এয়া তাৰপিছত আমদালি গাঠিলোঁ, গাঠি দিলোঁ। ভয়ো লাগে এনেকুৱা ক্ষেত্ৰত যাবলৈ, তথাপিও কোৱাৰ কাৰণে কৰিলোঁ। এতিয়া আমি আহিলোঁ, এয়া কাটি কুটি অলপ সময় হ'ল তাতে আমি থাকিলোঁ। তাৰপাছত এতিয়া আহিলোঁ, এয়া শেৱালি ফুল ফুলিলেই, আৰু শেৱালি ফুলৰ গোন্ধ মই খুব বেছিয়ে ভাল পাওঁ। এয়া
আহি আছোঁ। শেৱালি ফুল দুপাহমান পালোঁ, কটাৰি লৈ আহিছোঁ। এতিয়া ভালনে? অঁ, অথনি যাওঁতে নেদেখিলোঁ, এতিয়া দেখিছোঁ শেৱালি ফুল। সেই গছৰ তলত চোৱা, সেইজনী আমাৰ ৰীতা বা আমি আহিলে। এয়া আমাৰ ৰুমতে চাকি দুগজ জ্বলাই লৈছোঁ। এয়া বাইক স্কুটিৰ চাবি। ইয়াৰ পৰা এতিয়া স্কুটিখনৰ ওচৰত অকণ পূজা কৰি আহোঁগৈ। এয়া দেখাইছোঁ চাকি এগছ, যিহেতু ইয়াত সদায় জ্বলোৱা জেগাত থাপনা জেগাত জ্বলাই থৈ যাম, আৰু এগছ চাকি স্কুটিৰ ওচৰলৈ লৈ যাম, সেইকাৰণে মই দুগছ জ্বলালোঁ। একেগছে হ'ল হয়, কিন্তু দুগছ জ্বলাই ল'লোঁ, মই পাহৰিয়ে গ'লোঁ ইয়াতে আনি থ'মহি। চ' আমাৰ সেইজনী গুণগুণ মইনা ৰেডি হৈ আছে গামোচা লৈ মোৰ কোচত। আমি এতিয়া স্কুটিখনৰ ওচৰত যাওঁ, আৰু আমাৰ অকণমানিখনি বিচনাখনতে উঠি আছে। অকণমানি চাইকেলখন মই ঘৰ মোচাৰ কাৰণে তলতে নমাই উঠাই থৈছিলোঁ ওপৰত। এতিয়া এইখন আমাৰ গুণগুণৰ চাইকেল, ইয়াতো পূজা কৰি দিম, হয়নে? এতিয়া আমাৰ স্কুটিখনক পূজা কৰি আহোঁগৈ। আজি এনেকৈ প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। আজিলৈকে এনেকৈ ঘৰত কৰি পোৱা নাছিলোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে স্কুটিখনত কৰিলোঁ। এয়া গুণগুণৰ এয়া আমাৰ গুণগুণৰ কৃষ্ণ কৃষ্ণ এনেকুৱা। তাৰপৰা এয়া এনেকৈ কৰি মালাডালটো তাইকহে পিন্ধিবলৈ লাগে, চাইকেলত পিন্ধাবলৈ নিদিয়ে, তাইহে মালাডাল পিন্ধিবলৈ বিচাৰিছে। ব'লা উঠা, ব'লা ব'লা, হাত ধুংগে দিয়া, ব'লা। এতিয়া আহিলোঁ আমি এদিন দুদিনমান, আৰু ইয়াত আহি পূজাৰী হাতৰে গুৰুৱে হাতত পিন্ধি লৈছে। পিছত হেৰি শিকাই অকণমানজনী বান্ধি নিমহি মই ছোৱালীজনীক এৰি থৈ আহিলোঁ, পাছত তাইৰ লগত আহিলে একেলগে বান্ধি। কিন্তু তাই মই অকলে থাকিলে মানে তাইৰ লগত থাকিলেহে তাই যায় হাতত বান্ধিবলৈ দিব। তাৰপিছত এয়া আমাৰ ফেমিলি লাইনৰ চবে প্ৰসাদ খাই আছে, আৰু এইফালে গৰুৱে প্ৰসাদ লৈছে, সেইফালে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰসাদ, কল প্ৰসাদ। আপোনালোকে নিশ্চয় বিশ্বকৰ্মা প্ৰসাদ খালেই, আৰু আমিও এয়া খাবলৈ আহিছোঁ আৰু। বহক দেই, যাওঁ খিচিৰি খাওঁগৈ। চাই আছে কি কৰিছে, আৰু সুধিছে যে আমাৰ লগৰে হয়, ইনষ্টাগ্ৰাম নেকি বুলি মোক কৈছে। সেই উঠাই আছোঁ ইনষ্টাগ্ৰাম ৰিল ব্লগ চবতে চাবা দেই। সম্প্ৰীতি ৱৰ্ল্ড বেছি সময় নৰখিলোঁ, গুচি আহিলোঁ। চাহ খিচিৰি খাওঁগে, যিহেতু ৰুমত শুই আছে, সেইকাৰণে তাত বেছি সময় নকৰি আমি তাৰ পৰা দুইজনী গুচি আহিলোঁ। কি আছিলে ছাৰ? প্ৰসাদৰ টোপোলা হাতত ল'লোঁ, আৰু দুইজনীয়ে গুচি আহিলোঁ। আকৌ আহিমগৈ। অলপ সময়ৰ পিছতে তাত নাম প্ৰসংগ হৈছিলে, কিন্তু নেগেৰা নাম গাইছিলে। আমি তাত নৰখিলোঁ, গুচি আহিলোঁ। গুণগুণকো শুৱাই থৈছিলোঁ যে, আৰু এতিয়া আমি আকৌ ওলাইছোঁ গুণগুণক লৈ। মই এয়া আহি আছোঁ গুণগুণৰ লগত, তাই যিহেতু দেখি নাপালে, তাইক দেখাবৰ কাৰণে এয়া গৈ আছোঁ আমি। হাই দি দিয়া, হাই দি দিয়া।
এয়া গুণগুণ চাওঁ গুণগুণ সেই যদি মই গন্তি মিলি আহি গ'লোঁ তাৰপিছত এতিয়া গুণগুণে এয়া টুন 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 কৰি আহিছে আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ কাৰণ তাই যিসকলে আমাৰ চেনেলটো চাইছে লাইক কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আমি আৰু এনেদৰে আমাক মৰম দি যাব আমাৰ কণমানিজনীক মৰম দিব আৰু দুদিনমানৰ পিছত তাই যদি স্পষ্টকৈ কথা ক'ব পাৰিব তেতিয়া ব্লগটো তাইকে চলাবলৈ দিম এতিয়া বাই বাই দি দিয়াচোন বাই বাই ফোনটো তাই কাটি দিব দিছে ঠিক আছে সকলোকে বাই পুনৰবাৰ ধন্যবাদ জনাইছোঁ বাই বাই